Hello everyone, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰো ভাল। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল পি গায়ত্ৰী ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আগৰ ভিডিঅ'টোত মোক বহুত মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এনেকেই সদায় মৰম দি যাব বুলি আশা কৰিছোঁ। আৰু আজি সেইকাৰণে আৰু এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজিৰ ব্লগটো ফটোশ্বুটৰ বিষয়ে হ'ব। মই ক'ত ফটোশ্বুট কৰিম, কি কৰিম, কেনেকৈ কৰিম তাৰে থাম্বনেইলখন চাইটো গম পাইছে আজি মোৰ লগত কোন আছে। চ' ব'লকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আহি গ'ল আমাৰ ঘৰত সৃষ্টি। সেয়া সৃষ্টি আহি গ'ল। এইকে আজি মেকআপ কৰিম, ফটোশ্বুট কৰিম এই লগত। আৰু ফটোশ্বুট কৰি কি কৰি আছোঁ আজি ফটোশ্বুটৰ লগত একদম। আৰু আজিতো ইয়াত একদম থাকিম ন, ৰাতিলৈ ধামাকা ধামাকাটো চাই যাব হা। মুখখনৰ অলমষ্ট মেকআপ হৈ গ'ল। এতিয়া আই মেকআপ কৰি আছোঁ। আই মেকআপটো কেনেকুৱা হ'ব চাব, দেখাই দিম ওচৰৰ পৰা ধুনীয়াকৈ ভালকৈ। এয়া আই মেকআপ, এয়া হৈ গ'ল আই মেকআপ। আজি আই মেকআপটো অকণমান বেলেগ কৰিছোঁ, কেনেকুৱা লাগিছে নাজানো। ফাইনেল লুকটো আহিলেহে গম পাব, মানে কাপোৰ চাপোৰ পিন্ধিলে। সেয়া চাই যাওক। আৰু এইটো আইলেছ, এতিয়া তাইক লগাম আইলেছটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ নাইকাত, অনলি ফৰ 85 ৰুপিজৰ। তো এইটো আইলেছটো আজি ডাইৰেক্ট লগাই চাওঁ কেনেকুৱা ভাল নে বেয়া, কি টেষ্ট কৰি চাওঁ তাইৰ ওপৰত। চাওঁচোন বলক। আধা মেকআপ কৰা হৈ গ'ল। এতিয়া মই কৈছোঁ ফুলৰ দোকানত এখন আছে নালিয়া ফুলত, বহুত ধুনীয়া ধুনীয়া ফুল পায়। এয়া মই দেখিছেনে লগাই আছোঁ, এইটো ফুল আনিছোঁ মই তাৰ পৰা মোগৰা। একদম কম দামতে দিয়ে দাদাহঁতে। খুব ভাল দোকান এখন নালিয়া ফুলত আছে দাদাহঁতৰ দোকানখন, আপোনালোকে আনিব পাৰে। চাওকচোন আমাৰ আজি কইনাৰ ফাইনেল লুক। আৰু এটা ভাল বস্তু দেখাম এতিয়া। এজনী মোক কৰে হৈ গ'ল। আৰু আমি যাবলৈ লৈছোঁ আৰু এতিয়া লোকেশ্যনলৈ। আমি আহি পালোহি। এইফালে মোৰ পিছফালেহে আছে আমাৰ কইনা একদম ভাগৰি গৈছে, মেকআপ কৰোঁতে কৰোঁতে ভাগৰি গ'ল। ইফালে আমাৰ ফটো মৰা ষ্টাৰ্ট হৈ গ'ল। কেমেৰামেন জ্যোতিষমানৰ ভনীয়ে কেমেৰা হেল্পাৰ। সেইজনী আমাৰ মডেল সৃষ্টি, সুদূৰ মৰাণৰ পৰা আহিছে ডিব্ৰুগড়লৈ আজি ফটোশ্বুট কৰিবলৈ। বহুত কষ্ট হৈছে বেছি এজনী। এতিয়া হৈ গ'ল আন্ধাৰ। মন্দিৰৰ এতিয়া ফটো লাইটবোৰ জ্বলিলেহে ফটো মৰা হ'ব। আৰু অলমষ্ট শেষে হ'বলৈ হ'ল। ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব কমেণ্ট কৰি। আৰু ৰিলছ কেইটামান আৰু ফটো দুখনমান টাইট দিম। আৰু মোৰ অৱস্থাটো দেখিছেনে, ঘামি চামি অৱস্থা বেয়া। এতিয়াও আৰু মোৰ মুখখনলৈ নাযাব, মোৰ মেকআপটো চাব কেনেকুৱা লাগিছে, কি লাগিছে। সেয়া আজি মন্দিৰত শ্বুটটো কৰা হৈ গ'ল। ফটোকেইখন চাই যদি ভাল লাগিছে লাইক কৰি কমেণ্ট ফটোশ্বুট কৰি কেনেকুৱা লাগিছে আজি?
তোমাৰ ফটোশ্বুট কৰি কেনেকুৱা লাগিছে খোপাটো কিন্তু আজি কিছু মজা লাগিছে কিন্তু ন আজি নুখোলো দিয়া আজি ৰাতি তুমি এনেকৈ থাকিবা আজি শুবই নিদিওঁ তোমাক Five, six, 7, 8.